বৰছলাৰ পঠুৱাকটাত বোৱাৰীৰ ৰহস্যজনক মৃত্যু। নগাঁও জিলাৰ বৰছলা আৰক্ষী থানাৰ অন্তৰ্গত পঠুৱাকটাত এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। স্বামী আৰু স্বামীৰ পৰিয়ালৰ লোকে বোৱাৰীগৰাকীক মাৰপিট কৰি বলপূৰ্বকভাৱে মুখত বিষ ঢালি দিয়াৰ অভিযোগ উত্থাপন কৰিছে বোৱাৰীজনীৰ আত্মীয়ই। নিহত বোৱাৰীৰ মূৰত আৰু শৰীৰত আঘাতৰ চিন স্পষ্ট বুলি জনায় পৰিয়ালৰ লোকে। উল্লেখ্য যে স্বামী গৃহৰ পৰা প্ৰথম অৱস্থাত মৈৰাবাৰী হস্পিতাল আৰু তাৰ পিছত নগাঁও অসামৰিক চিকিৎসালয়লৈ সংকটজনক অৱস্থাত লৈ যোৱা বোৱাৰীগৰাকীক হস্পিতালত সংকটজনক অৱস্থাত এৰি পলায়ন কৰিছিল স্বামী আতাবুৰ ৰহমান আৰু পৰিয়ালৰ লোকে। মৃতদেহ সন্মুখত লৈ স্থানীয় ৰাইজ আৰু আত্মীয়ৰ ন্যায় বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উপযুক্ত তদন্ত কৰাৰ বাবে দাবী জনায়। ছোৱালী আমাৰ ঢুকাইছে, সেই ছোৱালীজন আমাৰ মাহী হয়। আমি গম পোৱা মতনে তেখেতে যৌতুকৰ কাৰণে মাৰপিট কৰিছে। কেইদিন আগতো পইচা অলপ লৈ গৈছে, মাল বস্তু নিছে, কিন্তু এতিয়া পইচা দিব নোৱাৰা বুলি তেখেতৰ বায়েকৰ তাত কৈছে। যিজন আপোনাৰ ছোৱালীৰ বায়েক নুলামিন যে, তেখেতৰ তাত কৈছে আপোনাৰ টকা লাগে, টকা নিদিলে অত্যাচাৰ কৰিছে। কিন্তু আমি মৈৰাবাৰীত যেতিয়া লৈ গৈছে, চিভিলত লৈ গৈছে, তেখেতে আমি যেতিয়া যাওঁ তেতিয়া আমাক মানা কৰিছে, যাব নালাগে। গৈ পেলাই আমি নগাঁৱত গৈ পেলাই দেখিছোঁ ছোৱালীটো যেতিয়া ডেড বডি হৈ গৈছিলে, যিজন ছোৱালী আমাৰ মৰিছে ডেড বডি হৈছে, এই ছোৱালীটোক অকলে পেলাই থৈ তেওঁলোকে আহি গৈছে। তেওঁলোকে যদি মাৰাই নাই, জানাই একো নাজানে, সেই ছোৱালীটোক আপোনাৰ অকলে থৈ আহিব নালাগিছিলে। তেতিয়া আমি আৰক্ষী চকীত অৱগত কৰোঁ, বৰছলা আৰক্ষী চকী আমাৰ লাহৰিঘাটৰ 8 ৰোড বৰছলা। তেতিয়া আমি এটা FIR দাখিল কৰোঁ। সেই FIR মৰ্মে আমাৰ বৰছলাৰ IC ছাৰে আমাক নগাঁও সদৰ থানাত কনফাৰ্মাইজ কৰি দিয়ে। সেই কনফাৰ্মেশ্যনৰ ভিত্তিত আমাৰ পষ্টমৰ্টম কৰি পেলাই আমি তেখেতক লৈ পেলাই যিজন ছোৱালী আমাক হত্যা কৰিছে আমি ঘৰত আনো। এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এটাই আবদাৰ জনাওঁ, আমাৰ উচিত তদন্ত লাগে। আমাৰ যিটো ন্যায়, আমাৰ ন্যায়টো লাগে। কিন্তু আমাৰ যিজন আমাৰ ছোৱালী হত্যা কৰিছে, এইজন মাৰাটো আমাৰ সত্য বুলি আমি সন্দেহ কৰিছোঁ। এতিয়া আমাৰ উচিত তদন্ত লাগে মাননীয় মুখ্যমন্ত্ৰীৰ তাত, এইটো আমাৰ আবদাৰ। কথাটো হ'ল আপোনাৰ আজি 3-4 দিন আগত মোৰ তাত পইচা সুধিছিলে। কোনে? এই আমাৰ জোমাইটো নাম কি? আতাবুৰ ৰহমান। তাৰপিছত এই বেলেগুৰি পঠুৱাকটা। তাৰপিছত মই কৈছোঁ মোৰ তাত পইচা নাই, এতিয়া মই দিব নোৱাৰোঁ। তেতিয়া মোৰ ভনীটোক পঠিয়াই দিছে, তই যাগৈ পইচা আনগৈ। সি আহিছে, মই কৈছোঁ এতিয়া পইচা নাই, দিব নোৱাৰিম, তই যা, মই 2 দিন পিছত দিম লাগিলে। সি তেতিয়া এটা ফোন কৰি কৈছে, তই পইচা লৈ আহিলে আহা, নহ'লে তোক মাৰি পেলাম। এতিয়া কি হ'ল? আজি কি হ'ল? আজি ঘটনা তেতিয়া হ'ল, মানুহ গ'ল, মোৰ ভনীটো গৈছে। তেতিয়া মইতো তেখেতক যোৱাৰ লগে লগে পিটন দিছে, কি কৰিছে, তেতিয়া মই শুনা নাই। কালি আপোনাৰ ৰাতিপুৱা ইয়াৰ পৰা গৈছে, এনেকৈ মাৰিছে, তাৰমানে আপোনাৰ গাত এতিয়া হেৰি আছে, যেনেকৈ গুচাইছে, আপোনাৰ একদম ক'লা হৈ গ'ল। তেতিয়া মোকো জনা নাই, মৈৰাবাৰীত গৈছোঁ, তাৰপিছত আমাৰ লগত আৰু সিহঁতৰ কাজিয়া লাগি গ'ল। তাৰপিছত নগাঁও লৈ গ'ল, তেখেতক ৰেপাৰ দিলে, আমিও লগত গ'লোঁ। গৈ পেলাই তাৰ সৰু ভাইটিক পালোঁ। মই সুধিছোঁ কি হ'ল? ভালে আছোঁ, ৱাছ কৰাইছোঁ, এতিয়া ছাৰে কিবা ইঞ্জেকশ্যন আনিব দিছে, তুমি ইয়াত বহা, মই ইঞ্জেকশ্যন লৈ আহোঁগৈ। কিহৰ কাৰণে ৱাছ কৰাইছিলে? তেখেতক কৈছে বোলে কিবা বুলি খাইছে। সিহঁতে নিজে মাৰিছে। সিহঁতে নিজে মাৰি মুখত দালি দিছে আৰু পুৰাঠন বোলে কৈছে। তেতিয়া আমি তাত গৈ পেলাই আমি ডেড বডিহে পালোঁ। সিহঁতে লৈ যোৱা নাই। লৈ যোৱাৰ পিছত সিহঁতে আমি তাক কৈছোঁ, আমাৰ খুৰাক কৈছোঁ যে খুৰা তুমি লগত যোৱা। সিহঁতে আমি কৈছোঁ যে আমাৰ খুৰাকৰ লগত লৈ যোৱা। সিহঁতক আমি মানুহ নালাগে। এতিয়া আমাৰ খুৰাক আৰু ধমকি দিছে আৰু গালি বেছি কৰিছে। কৰাৰ পিছতে খুৰাক কৈছে তুমি গুচি আহা, পিছত আমি যাম একেলগে। এতিয়া আপোনালোকে কি সন্দেহ কি কৰিছে? সন্দেহ সি নিজে মাৰিছে। সি মোৰতো আপোনাৰ পিছত সি মানুহটো যেতিয়া মৰি যোৱা অৱস্থাত হৈ আছে, এনেকুৱা অৱস্থাত সি বিষ ঢালি দিলে মুখত।
সি নিজে নিজে দালি দিছে, দালি দিয়াৰ পিছত সি লৈ গৈছে। আপোনালোকে আৰক্ষীক জনাইছেনে? জনাইছোঁ, এজাহাৰ দিছোঁ। এজাহাৰ দিছে আৰু কোন থানাত? বচলা থানাত। আৰক্ষী আহিছিলে নেকি? আৰক্ষী অহা নাই, আৰক্ষী হ'লেও সেইটো সদৰ থানাত সি তাৰ লগত শুনাশুনি কৰি বন্ধ সিহঁতৰ লগত শুনাশুনি কৰি দিছে। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া আমালোকে বিচাৰোঁ, এতিয়া আমাৰ যিটো আমাৰ মানুহখিনি গৈছে, এতিয়া আমি মানে বিচাৰটো চাওঁ, আইনৰ ওপৰত দিছোঁ, আইনৰ মানে আমাৰ যিটো সত্য যিটো বিচাৰ কৰে সেইটো আমাক কৰি দিবলৈ আমাক আমি চাওঁ। মইৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, গণ অধিকাৰ।